Jaguruwa moloya kota tumi bine moya dorua Jaguruwa moloya kota tumi bine moya dorua Jaguruwa moloya kota Hi friends, আজি মই আপোনালোকলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আৰু আজি আমি যাম হাজো মন্দিৰ দৰ্শন কৰিবলৈ আমাৰ পৰিয়ালটো যাম আৰু মই ভাবিলোঁ এটা ভ্লগে বনাই দিওঁ আৰু মই যি চাওঁ আপোনালোককো দেখাম তেন্তে বলক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আমি এতিয়া আহি পালোঁ আৰু গাড়ীৰ পৰা নামি মেইন গেটলৈকে যাই আছোঁ চাওকচোন গাড়ীৰ ইমান ভিৰ এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু ভিতৰৰখিনি ভিডিঅ' কৰা নহ'ল কাৰণ তাতে কেমেৰা এলাও নাই সেইকাৰণে কৰিব নহ'ল আৰু এতিয়া বাহিৰত কৰিছোঁ চাওকচোন ইমান ধুনীয়া পৰিৱেশ এই হাই বুলি কৰিবা হাই মা মা এবাৰ ঘূৰি দি হাই বুলি এতিয়া ফটা চটা লৈ বাহিৰ মানে মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া যাওঁ আগৰ ফালে চাই থাকক ভিডিঅ'টো এতিয়া এইফালেৰে নামি যাম চাই থাকক মা ইমান তলত চাব নেকি এইবাৰ দেখাই দিছোঁ মা এতিয়া সেই আহোঁতেও বহুতকেইটা চিৰি ইয়াতে এখন চাইনবোৰ্ডো দি থৈ দিছে চাওকচোন চাওক এতিয়া তলত নামি আছোঁ তলত নামিও মই ভিডিঅ' কৰি আছোঁ চাওক
কি ফটো উঠাব লাগে এ চাওকচোন বহি লৈছে একদম পুৰা ফটো উঠে বোলে এটা মাৰি লওঁ ৰ'ব এতিয়া তাইক ফটো উঠালোঁ ময়ো উঠিলোঁ আৰু এয়া মাৰ খং উঠি গৈছে একদমেই এইটো আমি ফটো উঠি আহি থকাৰ কাৰণে খং উঠি গৈছে যাওঁ এতিয়া ইমান তলত যাই পেলাই এই কথা কি করবে হেতলা খাক আমার আই চাওকচোন ইয়াত তাই কি কৰি আছে এতিয়া আমি ইয়াতে ব্ৰেকফাষ্ট কৰিম কি পেটিছ চাওক আৰু ইফালে লাৰু পিঠা আমি যতে খাম বুলি ভাবিছিলোঁ তাৰ পৰা উঠি আহি আৰু ইয়াতে আহিলোঁ কাৰণ তাতে বহুত বান্দৰ আহিল ভয় লাগে ন সেইকাৰণে ইয়াতে চাহ আৰু পেটিছ এতিয়া চাহ তাহ খোৱা লোৱা হ'ল আৰু এতিয়া বগৰী খাইছোঁ চাওক খায়ে আছোঁ আজি আৰু আমি আহি এটা জেগাত সোমালোঁ এইফালে চাওক মই এতিয়াতে নকওঁ জেগাটোৰ নাম মেনশ্যন নকৰোঁ আপোনালোকে গেছ কৰক আৰু কমেণ্ট কৰি জনাব এয়া চাওক ইয়াতে ইমান ধুনীয়া আপোনালোকে গেছ কৰি কমেণ্ট কৰিব দিয়ক কি এখন ইয়াতে ফটো উঠিলোঁ আৰু এতিয়া সেইফালে যাম চাই থাকোঁ ইয়াতে অলপ সময় বহি আছোঁ ইমান ধুনীয়া মানে ইমান ভাল লাগিছে ন এই মাই তাতে ৰখি আছে ফটো উঠে বোলে ৰ'ব মাৰি আহোঁ ফটো উঠবাক লাগি এটা হাল্লা কৰি আছে তেইতাৰ পৰা ইমান ফটো মাৰিলোঁ তেইতাৰ পৰা হৈয়ে অহা নাই আৰু তাইক ফটো উঠাবাই লাগে চাওকচোন মাৰোঁ ৰ'ব আৰু আমি এতিয়া ইয়াৰ পৰা ওলালোঁ আৰু এতিয়া ঘৰত যাওঁ ঠাণ্ডাও লাগিছে মানে চুৱেটাৰ আৰু গাড়ীত আছে ভালকে চাওক মা বলক ইমান ধুনীয়া বলক যাওঁ আৰু ইয়াতে কেম্পিঙো কৰিব পাৰি চোন ক'ত একদম পুৰা উঠিবলৈ পায় ফটো উঠিব গৈছে মানে ইমান চাওক এইটো কৈ দিলোঁ দিয়ক গংগা যমুনা ৰিজৰ্ট ফাইনেলি আমি ইয়াৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া ঘৰত যাম চাই থাকক ভিডিঅ'ত তাৰ পৰা আহি এতিয়া ৰেষ্টুৰেণ্টত সোমাইছোঁ লক্ষী কেবিনত বলক ইয়াতে কিবা খাই এতিয়া আমি অৰ্ডাৰ দিছোঁ ভেজ চাওমিন আৰু আজি সোমবাৰ ন আমাৰ ঘৰত মাছ মাংস একো নাখায় সেইটো কাৰণে ভেজে অৰ্ডাৰ দিছোঁ
সো আমি এইমাত্ৰ আহি পালোঁ ঘৰ আৰু প্ৰথমতে গ'লোঁ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত গ'লোঁ তাৰপিছত আহিলোঁ গংগা যমুনা ৰিজৰ্ট আৰু তাৰপিছত ৰেষ্টুৰেণ্ট লক্ষী কেবিন হৈ ঘৰ আহি পালোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব লাইকটো কৰিবই ইমান চিৰি উঠিছোঁ ন অলপমানতো বেয়া লাগিব ন তো লাইকটো কৰি দিব আৰু বাই বাই